গুড মৰ্ণিং এভৰিৱান সকলোকে আমাৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ দেই নতুন ব্লগ মানে আমি আগতে ব্লগ বনাইছিলোঁ ন তাৰ মাজতে আমি বাদ দিলোঁ আৰু অলপ খেলি মেলি হৈ আছিলে তো আকৌ এতিয়া আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকক মই দেখুৱাম আৰু আমাৰ ঘৰত মানে কেনেকুৱা ধৰণৰ সংঘৰ্ষ চলি থাকে আমাৰ ঘৰুৱা ব্লগ বুলি ক'ম আৰু ন ফেমিলি ব্লগ বুলি কয় যে তো তাকে সেইখিনিকে দেখুৱাম আৰু আপোনালোকে চাব আৰু আজিৰ দিনটোত মানে কি কি হয় তাকে দেখুৱাম আপোনালোকক তেনেকৈ চাব আৰু দেই এতিয়া আমাৰ গল্ডেন জুবলি শুই আছে এতিয়া এয়া ঠিক আছে তাৰ বোলে 8টা বজাৰ স্কুল আছে আৰু কি কয় সি ক'ক'নাট ট্ৰী ড্ৰয়িং কৰিবলৈ আছে আজি স্কুলত দেখাব লাগে ন তো সেয়া এতিয়া শুয়ে আছে সি তাক জগাই আছোঁ মানে তাক উঠিবলৈ হোৱা নাই এতিয়া হয়তো চাওক কেনেকৈ ভৰি হাত মেলি লৈ শুই আছে আৰু এতিয়া টাইম হৈ গ'ল 6:46 হৈ গ'ল টাইম এইয়া আমাৰ মাও শুই আছে মাও উঠ ফেনখনচোন হাৱা আহাই লগাই নাই পাই ইমান লাহেকৈ দি থৈছোঁ একোৱে হাৱা অহা নাই উঠা উঠা ক'ক'নাট ট্ৰী ড্ৰয়িং কৰিব বোলে আকৌ উঠা বৰ্তমান আমাৰ মানে ড্ৰয়িং ছেশ্যন চলি আছে দেই এতিয়া মানে ক'ক'নাট ট্ৰী ড্ৰয়িং চলি আছে আৰু মই ইয়াক লিখিব দিছোঁ আৰু কি ড্ৰয়িং ক'ক'নাট ট্ৰী লিখিছে চাওঁ অঁ চাৰিডাল দিয়া ইফালে দুডাল ইফালে দুডাল গুড ওপৰৰ ফালে দিয়া এডাল অ'কে আৰু ইয়াতে চিনকেইডাল দি দিয়া এনেকৈ পাতলকৈ নহয় গুড দিয়া এনেকৈ দিয়া বঢ়িয়া আৰু এইফালে ভাত বহাইছে আৰু এইফালে পানী বহাইছে বেটাৰ কাৰণে গৰম পানী তো এনেকৈ আৰু তাৰপিছত আকৌ তাৰ কাৰণে টিফিন ৰেডি কৰিব লাগিব কাৰণ আজিকালি মানে দেৰিকৈ ছুটি হয় ন তো এই নাৰ্চাৰীত থাকোঁতে সোনকালে ছুটি হৈছিলে 12:30 এতিয়া মানে ক্লাছখনলৈ যোৱাৰ কাৰণে সেই 2:30 বাজে আহি পাওঁতে তো সেইকাৰণে টিফিন দি পঠাব লাগে আৰু টিফিনত বোলে সেই যি টি বস্তু দিব নালাগে মানে আমি ঘৰত বনোৱা মানে দোকানৰ বস্তু দিব নাপায় ঘৰত বনোৱা সেই ৰুটি চুটি ভাত সেনেকৈ দি পঠাব লাগে আৰু তো সেইটো ভালেই নহ'লে তাৰ গেছ হৈ যাব পাৰে ন স্কুলত তো সেইকাৰণে সেইটো ভাল আমাৰ ভাত হৈ গ'ল আৰু মায়ে চাওঁ উঠিছে নাই নাই উঠা শুই আছে কণী নাই দেখোন এতিয়া ব্ৰেড আমলেট বনাব লৈছিলোঁ এতিয়া আকৌ ফ্ৰিজত চালোঁ কণীয়ে নাই এতিয়া আকৌ সেই কণী আনিব যাব লাগিব আকৌ সেই দালিটো বইল কৰি দিছোঁ আৰু সেয়া গৰম পানী কৰিছোঁ মা উঠিছে চাহ খাবলৈ আৰু এইটো ব্ৰেড আনি থৈছোঁ এতিয়া আকৌ যাওঁ কণী আনিবলৈ দোকানত এনেকৈ চলি থাকিব আৰু মানে একদম দৌৰা দৌৰি বেটা স্কুল নোযোৱালৈকে এতিয়া বেটাৰ কাৰণে ব্ৰেড আমলেট বনাব লাগিব কণী লৈ আহিলোঁ দোকানৰ পৰা কণী এটা দিলোঁ এতিয়া অলপমান নিমখ দি দিওঁ আৰু নিমখ অলপ দিলোঁ এইয়া আমাৰ ব্ৰেড আমলেট আৰু ব্ৰেডটা অলপ শিকি লৈছোঁ দেই অকণমান ঢিলা হৈ আছে দালি বনাইছে মাকে মই ব্ৰেডটো এতিয়া ঘুলি লৈছোঁ এইটো হৈ গ'ল বেটাৰ টিফিন ৰেডি ভৰাই দিলোঁ বাছ চচ
লাগিব কল কেইটা খালা আইতা কেইটা খালে এটা এটা দুটা খালে নেকি আইতাই মায়ে কল কেইটা খালি দুটা খালি আইতাক বান্ধিবলৈ দিয়াচোন বা স্কুলত যোৱা সময়তো টিভি চাই মানুহে হা হা দাদাহঁতে টিভি নাচাই দিয়া দাদাহঁতেতো ধুনীয়াকৈ উঠি মেলি ব্ৰাছ চাছ কৰি ব্ৰেকফাষ্ট খাই স্কুললৈ যায় তুমি अभी चाय पीने की टाइम है और टाइम हो गया है 8:16 মানে 8টা 15 হ'ল এতিয়া যাব লাগে 8টা 25 মানত আমি যাব লাগিব বেটাক লৈ পেলাই এতিয়া তাক দালি ভাত খাব লৈছোঁ ৰ খাব নোৱাৰে বোলে ই অলপ ক্ৰীম ঘৰিছোঁ বা ক্ৰীম অলপ মই অলপ চাহ খাই লওঁ টিফিন পেঞ্চিল ড্ৰয়িং চব ৰেডি পানী বটল লৈ লোৱা দৌৰা দৌৰিত মানে একদম ক্ৰীম লগাব পাহৰি গৈছোঁ আৰু ক্ৰীম তেল ল এতিয়া বেলেগ থৈ আহিলোঁ আৰু দেই আৰু এতিয়া আমাৰ মানে মেইন কামবিলাক আৰম্ভ হ'ব আৰু এয়া বাইদেউজনী চব্জি আনিছিলে তো তাকে ৰাখি দিলোঁ আৰু এয়া ঢেকীয়া ক'লা কচু আৰু এইটো কচু ফুল নামা এইটো খালে বোলেচোন বিৰাট গা গোন্ধাই বোলে দেখোন গোন্ধাই নেকি হে কিহেদি বনাবি এইটো কচু ফুলটো মেষ্টা টেঙা দি আৰু এইটো ক'লা কচুটো বুটে দি বনাই ন তো এতিয়া মোৰ বহুত কাম আছে এতিয়া মোৰ চিকেন আনিব যাবলৈ আছে আৰু বজাৰতো যাব লগা আছে অলপ বজাৰ একেবাৰে নাই তো সেয়াই আৰু চলি থাকিব আমাৰ বেলেগ থৈ আহিলোঁ সেয়া আছিলে ৰাতিপুৱা 6টা বজাৰ পৰা 8টা বজালৈ কাম একেবাৰে দৌৰা দৌৰি এতিয়া আকৌ আমাৰ কামখিনি আৰম্ভ হ'ব আৰু দোকানৰ কাৰণে বস্তু ৰেডি কৰিব আছে চিকেন আনিব আছে কাটিব আছে মেৰিনেট কৰিবলৈ আছে যাব ওলাইছো बाजार में ये है हम लोगों का बोगी বজাৰতহে যাওঁ নাই চুলিটো কাটিব লাগে আগত চিকেন লোৱা হৈ গ'ল আমাৰ জমা হৈ গ'ল দেই এয়া আমাৰ চিকেন কটা হ'ল আৰু দেই এতিয়া মই মেৰিনেট কৰিম আৰু এইখিনি লিভাৰ পটখিনি কলিজাখিনি ভাজিব লাগিব আৰু মায়ে মাছ ভাজি আছে মায়ে কি বনালি কৈ ঢেকীয়া ভাজিটো ঢেকীয়া ভাজি আৰু এটা কণী এটা দি দিব লাগিছিলে আৰু ইফালে আকৌ নাখায় ঠিক আছে মই মেৰিনেশ্যনটো মাছ মাংসটো মেৰিনেট কৰোঁ আমাৰ হৈ গ'ল চিকেন মেৰিনেট এইটো ফ্ৰিজত ভৰাই দিম ধুনীয়াকৈ এইটো মানে যেতিয়া দোকান খুলিব তেতিয়াহে ওলাব আৰু দেই ফ্ৰিজতো জেগাই নাই থ'বলৈ ঠিক আছে এইখিনি ভাজিম আৰু দেই এতিয়া ইয়া লিভাৰ পটখিনি যে আছিলে সেইখিনি অলপ পিঁয়াজ অলপ জলকীয়া অলপ দি আলু এটা দি ভাজি দিম আৰু মজাকৈ হৈ যাব আৰু ভাত খাব লৈছোঁ দেই ভাত একদম মই দেখাইছোঁ আৰু কি বনাইছোঁ দেই চাওঁ ওলালে মোবাইলটো এইয়া এইটো মই বনাইছোঁ লিভাৰ পট কলিজা
আৰু মায়ে মাছ ফ্ৰাই কৰি দিছে আৰু ঢেকীয়া আৰু আমাৰ বাইদেউ বনাইছে ৰাতিপুৱা দালি আৰু ভাত এতিয়া খাই লওঁ ভাতটো আৰু এয়া টেংকিত পানী ভৰাবলৈ আছে দোকানৰ পৰা পানী আনিব আছে খোৱা পানী পানী ভৰাবলৈ আহিছোঁ দেই ইমান ৰ'দ বাপৰে থাকিব নোৱাৰি আৰু টেংকিটো সৰু 500 লিটাৰহে মানে সেই এদিন মূৰে মূৰে পানীটো ভৰাই থাকিব লাগে আৰু এয়া পানীটো গৈ আছে আৰু মোৰ অলপ কাপোৰ আছে কাপোৰখিনি মেলিব দিছে জানে আৰু ঘৰৰ কাম আৰু এইবিলাক কাপোৰ মেলিব দৰকাৰ দিছে মোক কাপোৰ মেলিব লাগে বোলে এইটো এইয়া তলৰ পৰা চাই আছে কাপোৰ শুকাব লাগে বোলে কাপোৰ ধুব লাগে আজি ইমানেই আছিলে আজিলৈ আৰু দেই আজিলৈ মানে ইমানতে সামৰণি মাৰিলোঁ আমি জানো মানে ইমান ভাল হোৱা নাই কাৰণ আমি ভিডিঅ' বনোৱা নানা ভাল নহয় আৰু আগতেও ইমান ভাল বনোৱা নাছিলোঁ এইটো আমি এতিয়াও জানো তথাপিও আমি চেষ্টা কৰিম সদায় কেতিয়াবা সদায় ভিডিঅ'বিলাক মানে বনাবলৈ মানে চেষ্টা কৰিম ভাল কৰিবলৈ মানে নিজকে অলপ আপগ্ৰেড কৰিবলৈ চেষ্টা কৰিম তো যদিহে অকণমান হ'লেও যদি ভাল লাগিলে তো লাইক এটা কৰি দিব আৰু দেই